Subscribe now and press the bell icon. Never miss an update. হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিব পাৰিব জিঅ' পেমেণ্টছ বেংকৰ এখন জিৰ' বেলেঞ্চ ছেভিং একাউণ্ট অনলাইনৰ মাধ্যমে কেনেকৈ ঘৰতে বহি খুলিব পাৰিব। এই একাউণ্টটো খুলিলে আপোনালোকে এটা ভাৰ্চুৱেল ATM কাৰ্ড পাব। এই ATM কাৰ্ডৰ সহায়ত আপোনালোকে ফোনপে, গুগল পে, পেটিএম খুলিব পাৰিব। আহক একাউণ্টটো কেনেকৈ খুলিব সেই বিষয়ে আগবাঢ়ো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। একাউণ্টটো খোলাৰ কাৰণে আপোনাৰ এটা এপছ লাগিব, মাই জিঅ' এপছ। এই মাই জিঅ' এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে এটা মোবাইল নাম্বাৰ দিব। আপোনালোকে যিকোনো মোবাইল নাম্বাৰ দিব পাৰে, এয়াৰটেল, আইডিয়া, ভোডাফোন, জিঅ' যিকোনো মোবাইল নাম্বাৰ আপোনালোকে ইয়াত দিব। মোবাইল নাম্বাৰটো দি আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে এলাউ কৰি দিব। এলাউ দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। আপুনি যিটো নাম্বাৰ দিলে সেই নম্বৰত এটা OTP আহিব। OTPটো অট'মেটিক ডিটেক্ট কৰি ল'ব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে লোকেশ্যনৰ পাৰ্মিশ্যনটো দি দিব। পাৰ্মিশ্যনটো দিয়াৰ পিছত আপোনালোকে ওপৰত দেখা পাব চাৰ্চ, তাৰ তলত আপোনালোকে দেখা পাব হোম, মোবাইল, ফাইবাৰ, মিউজিক। আপোনালোকে ইয়াত অলপ লেফ্ট পিনে অলপ টানিব। লেফ্ট পিনে টানি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব বেংক। এই বেংকত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে বেংকত ক্লিক কৰিব ইয়াৰ পৰা আপোনালোকে এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব, ৱেলকাম টু জিঅ' পে'মেণ্ট বেংক। তাৰ তলত আপোনালোকে দেখা পাব অ'পেন ইউৰ ছেভিং বেংক একাউণ্ট অনলাইন, ন' মিনিমাম বেলেঞ্চ ৰিকুৱেৰ্ড। আপোনাৰ ইয়াত মিনিমাম বেলেঞ্চ ৰখাৰ কোনো প্ৰয়োজন নাই। ন' হিডেন চাৰ্জ, কোনো আপোনাৰ চাৰ্জ দিব নালাগে। ফ্ৰী ভাৰ্চুৱেল ডেবিট কাৰ্ড, আপোনালোকে ইয়াৰ পৰা এখন ভাৰ্চুৱেল ডেবিট কাৰ্ড পাই যাব, যাৰ মাধ্যমে আপোনালোকে UPI বনাব পাৰিব, ফোনপে, গুগল পে, পেটিএম আপোনালোকে খুলিব পাৰিব। তাৰ তলত আপোনালোকে দেখা পাব লেটছ গেট ষ্টাৰ্ট। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত যিকেইটা চিম আছে সেই চিমটো আপোনালোকে ইয়াৰ পৰা ডিটেক্ট কৰি ল'ব। আপুনি যি নম্বৰত একাউণ্টটো খুলিব বিচাৰিছে সেই নম্বৰটোৰ ওপৰত আপোনালোকে টিক কৰি দিব। নাম্বাৰটোৰ ওপৰত টিক কৰি দিয়াৰ পিছত আপোনালোকে তলত দেখাব প্ৰচিড। ইয়াত আপোনালোকে ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব। ভেৰিফাই আমাৰ ছাকচেছফুল হৈ গৈছে। আকৌ এবাৰ OTP আহিব। সেই OTPটো ইয়াত এণ্টাৰ কৰি তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব, ছেট আপ এমপিন। আপোনালোকে ইয়াৰ পৰা এটা 4 ডিজিটৰ এমপিন বনাব লাগিব। এমপিনটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে ৱেলকাম টু জিঅ' পে'মেণ্ট বেংক। ইয়াত আপোনালোকে এই বেনাৰটোৰ ওপৰত ক্লিক কৰিব, জইন নাও। ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব, ক্ৰিয়েট একাউণ্ট, ৱেলকাম টু জিঅ' পে'মেণ্টছ বেংক, হাউ টু অ'পেন এ ডিজিটেল ছেভিং একাউণ্ট। এইটো এটা ডিজিটেল ছেভিং একাউণ্ট হয়। 1 নম্বৰত আপোনালোকে দেখা পাব কিপ ইউৰ আধাৰ এণ্ড পান কাৰ্ড। একাউণ্টটো খুলিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লাগিব। 2 নম্বৰত আপোনালোকে দেখা পাব ইণ্টাৰ ইউৰ 12 ডিজিট আধাৰ নাম্বাৰ। 12 ডিজিটৰ যিটো আপোনাৰ আধাৰ নম্বৰ সেই নম্বৰটো এণ্টাৰ কৰিব লাগিব, বা আপোনালোকৰ যিটো ভাৰ্চুৱেল ID আছে সেই ভাৰ্চুৱেল IDটো আপোনালোকে এণ্টাৰ কৰিব পাৰিব। তাৰপিছত আপোনালোকে 3 নম্বৰত দেখাব ইণ্টাৰ দ্য OTP ৰিচিভ ইন ইউৰ মোবাইল নাম্বাৰ। আপোনাৰ মোবাইলত এটা OTP আহিব, সেই OTPটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে 4 নম্বৰত দেখাব শ্বেডিউল এ কল উইথ দ্য বেংকিং কৰেছপণ্ডেণ্ট। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখাব হাউ টু মেক ফাণ্ড ট্ৰান্সফাৰ, টপ 1 চেণ্ড মানি আইকন, ইণ্টাৰ দ্য বেনিফিচিয়াৰী ডিটেইলছ, ছিলেক্ট পে'মেণ্ট মোড, ইণ্টাৰ এমপিন টু প্ৰচিড। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে ডাইৰেক্ট তলত আহিব লেটছ ষ্টাৰ্ট। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত আকৌ এবাৰ OTP আহিব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব বা অট'মেটিক ডিটেক্ট কৰি লৈ ল'ব পাৰে। OTPটো এণ্টাৰ কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন আপোনাক দেখা পাব। আপোনালোকে ডাইৰেক্ট তলত আহিব। তলত আহি আপোনালোকে আই একচেপ্ট আপোনালোকে ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব, গেট মাই ডকুমেণ্ট ফ্ৰম ডিজিলকাৰ। ডিজিলকাৰ মাধ্যমে আপোনাৰ KYCটো কৰিব লাগিব, ডকুমেণ্টটো দিব লাগিব। এতিয়া আপোনালোকে গেট মাই ডকুমেণ্ট ফ্ৰম ডিজিলকাৰ ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, আপোনাৰ যিটো ডিজিলকাৰ আছে ডিজিলকাৰত যদি আপোনাৰ ইউজাৰ ID পাছৱৰ্ড আগৰ পৰাই আছে তেনেহ'লে আপোনালোকে ইয়াত সেই ইউজাৰ নেমটো এণ্টাৰ কৰিব। যদি আপোনাৰ নাই তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰ বা আধাৰ নম্বৰটো এণ্টাৰ কৰিব। মোবাইল নম্বৰ বা আধাৰ নম্বৰটো এণ্টাৰ কৰি চাইন ইন উইথ OTP ইয়াত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব, যিটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰত এটা OTP আহিব। সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব, ছেট ছিকিউৰিটি পিন। ইয়াত আপোনাৰ 6 ডিজিটৰ এটা ছিকিউৰিটি পিন এণ্টাৰ কৰিব লাগিব। ওপৰত আপোনালোকে 6 ডিজিট পিন এণ্টাৰ কৰিব। এই পিনটো আপোনালোকে তলতে কনফাৰ্ম কৰি ছেম আপোনালোকে পিনটো এণ্টাৰ কৰিব। পিনটো এণ্টাৰ কৰি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। আপোনাৰ ডিজিলকাৰটো ৰেজিষ্টাৰ হৈ গ'ল। এতিয়া আপুনি কি কৰিব, আপোনাৰ আকৌ এবাৰ ইয়াত আধাৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। আধাৰ নম্বৰটো এণ্টাৰ কৰি চাইন ইন উইথ OTP ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইলত আকৌ এবাৰ OTP আহিব। সেই OTPটো এণ্টাৰ কৰিব। OTPটো এণ্টাৰ কৰি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব।
কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি যিটো 6 ডিজিটৰ পিন বনালে সেই পিনটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। পিনটো এণ্টাৰ কৰি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব জিঅ' পে'মেণ্টছ বেংক। আপোনালোকে তলত আহিব, তলত আহি আপোনালোকে ইয়াত দেখা পাব এলাউ। এই এলাউত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে এলাউত ক্লিক কৰিব এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনাৰ পাৰ্চনেল ডিটেইলছ ইয়াত দেখাব, আপোনালোকে নিশ্চয় দেখা পাইছে। তলত আপোনালোকে দেখা পাব ইমেইল আই ডি। আপোনালোকে ইয়াত আপোনাৰ ইমেইল আই ডিটো দিব পাৰে। ইমেইল আই ডিটো দি আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব ফাইনেন্সিয়েল ডিটেইলছ। ইয়াত যিটো ফৰ্ম আপোনালোকে দেখা পাইছে, ফৰ্মটো আপোনালোকে ইয়াৰ পৰা ফিল আপ কৰি ল'ব। ওপৰত যিটো আপোনালোকে বক্স দেখা পাইছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চলিউটেশ্যন আপোনালোকে ইয়াৰ পৰা দি দিব। MR, MS আপোনালোকে যি হয় ইয়াৰ পৰা আপোনালোকে দি দিব। সেইটো দিয়াৰ পিছত তলত আহিব, তলত আহি আপোনালোকে দেখা পান কাৰ্ডৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। মেৰিটিয়েল ষ্টেটাছ আপুনি বিয়া পাতিছে নাই ইয়াৰ পৰা দিব। স্পাউছ নেম, ফাদাৰ্ছ নেম এজ পাৰ ইয়ৰ পান, আপোনাৰ যিটো পান কাৰ্ডৰ নাম আছে গাৰ্জিয়ান নেম সেই নামটো আপোনালোকে ইয়াত দিব লাগিব। মাদাৰ্ছ নেম, অকুপেশ্যন, চ'ৰ্চ অফ ইনকাম। এই ফৰ্মটো ফিল আপ কৰাৰ পিছত তলত আপোনালোকে দেখাব এটা সৰু এটা বক্স আছে। এই বক্সত ক্লিক কৰিব। বক্সত ক্লিক কৰি আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব পাৰ্মানেণ্ট এড্ৰেছ। আপোনাৰ বৰ্তমান যিটো এড্ৰেছ আছে সেই এড্ৰেছটো ইয়াত এণ্টাৰ কৰিব, বা আপোনাৰ আধাৰ কাৰ্ডত যিটো আছে এড্ৰেছ সেইখিনি লৈ ল'ব। বাকীখিনি আপোনালোকে ফিল আপ কৰি ল'ব। বাকীখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব ডিক্লেয়াৰ এ নমিনি ফৰ ইয়ৰ একাউণ্ট। ইয়াত আপোনালোকে এটা নমিনি দিব লাগিব। যদি আপুনি নমিনি দিব বিচাৰে তেনেহ'লে আপোনালোকে য়েছ অপশ্যনত ক্লিক কৰিব, আৰু যদি আপুনি নমিনি নাদায় তেনেহ'লে আপোনালোকে নো ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি নেক্সট অপশ্যনত ক্লিক কৰিব। আপোনালোকে ইয়াৰ পৰা নমিনিটো দিব। নমিনিটো দিলে আপোনালোকে এইটো ভাল হ'ব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে প্ৰিভিউ দেখাব। যদি আপোনাৰ কিবা ভুল হৈছে আপোনালোকে ইয়াৰ পৰা চাই পিনে এডিট অপশ্যনত ক্লিক কৰি এডিট কৰি ল'ব পাৰিব। যদি আপোনাৰ ভুল নহয় তেনেহ'লে আপোনালোকে ডাইৰেক্ট প্ৰচিড অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব ভিডিঅ' KYC ভেৰিফিকেশ্যন। আপোনাৰ এতিয়া ভিডিঅ' KYC কৰিব লাগিব। ভিডিঅ' KYCটো আপোনালোকে কেনেকৈ কৰিব সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে। ইয়াত আপোনালোকে এটা ORN নাম্বাৰ দিব। ই উইল নিড আপোনাৰ কি কি প্ৰয়োজন হ'ব। মোবাইল ফোন উইথ কেমেৰা, আপোনাৰ এটা মোবাইল থাকিব লাগিব, তাৰ লগত কেমেৰা থাকিব লাগিব। ষ্টেবল ইণ্টাৰনেট কানেক্টিভিটি, আপোনাৰ সেই মোবাইলটোত ইণ্টাৰনেট কানেকশ্যন থাকিব লাগিব। অৰিজিনেল পান কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ডটো হাতত ৰাখিব লাগিব। তাৰপিছত আপোনালোকে প্ৰচিড অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ হোৱাৰ পিছত কি কি লাগিব আকৌ এবাৰ ইয়াত দি দিছে, আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াত আপোনালোকে দেখা পাইছে প্লিজ নোট দ্য ভিডিঅ' KYC প্ৰচেছ উইল টেক 3 পৰা 5 মিনিটৰ ভিতৰত আপোনাৰ KYCটো সম্পূৰ্ণ কৰিব। কিপ এ হোৱাইট পেপাৰ, এখন বগা ৰঙৰ কাগজ ইয়াত ব্লেক পেন ৰেডি। এটা বগা কাগজ আৰু এটা ক'লা ৰঙৰ পেন আপোনাৰ ৰেডি ৰাখিব লাগিব। ইউ উইল বি আস্ক চিকিউৰিটি কুৱেশ্যন ডুৰিং দ্য কল। আপোনাক কিছু চিকিউৰিটি কুৱেশ্যন তেওঁলোকে সুধিব, সেই এনচাৰখিনি আপোনাক দিব লাগিব। চিকিউৰিটি কুৱেশ্যন হৈছে আপোনাৰ নাম সুধিব পাৰে, আপোনাৰ দেউতাকৰ নাম, আপোনাৰ মাকৰ নাম, আপোনাৰ জন্মৰ তাৰিখ আৰু আপোনাৰ ষ্টেট, আপোনাৰ ভিলেজ, আপোনাৰ পিনক'ড এইবিলাকে সুধিব পাৰে। এনচাৰটো দি দিব। এনচাৰটো দি দিয়াৰ পিছত 3 পৰা 5 মিনিটৰ ভিতৰত আপোনাৰ KYCটো সম্পূৰ্ণ হ'ব। KYCটো সম্পূৰ্ণ হোৱাৰ পিছত 3 পৰা 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্ট নাম্বাৰটো আপোনাৰ মেছেজ কৰি দি দিব, বা আপুনি আপোনাৰ মাই জিঅ'ত গৈ তাৰ পৰা আপোনালোকে একাউণ্ট নাম্বাৰটো দেখিব পাৰিব। আৰু আপোনাৰ যিটো ভাৰ্চুৱেল ATM কাৰ্ড আছে আপোনালোকে মাই জিঅ'তেই দেখা পাব। তাৰ পৰা আপোনালোকে ATM কাৰ্ডটো লৈ ফোনপে', গুগল পে', পেটিএম খুলিব পাৰিব। আজিৰ ভিডিঅ' ইমান আছিল। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আপোনালোকে যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। থেংক ইউ।